এজনী ছোৱালীৰ সঁচা ভালপোৱা বুজিবলৈ উপায় কি? বা কেনেকৈ বুজিব ছোৱালীজনীয়ে আপোনাক সঁচাকৈ ভাল পায় নে নাপায়? এই বিষয়ে আজি কথা পাতিবলৈ ওলাইছোঁ। ছোৱালীবোৰৰ সঁচা ভালপোৱা বুজিবলৈ কেইটামান উপায় নিশ্চয় আছে। ইয়াৰ বিষয়ে আমি আলোচনা কৰিম। যিবোৰ লক্ষ্য কৰিলে আপুনি বুজিব পাৰিব তাই আপোনাক সঁচাকৈ ভাল পায় নে নাপায়। গতিকে আহকচোন আৰম্ভ কৰোঁ। প্ৰথমটো হ'ল কথাৰ মূল্যায়ন। এজনী ছোৱালীয়ে যেতিয়া এটা ল'ৰাক ভাল পায় তেতিয়া ছোৱালীজনীয়ে ল'ৰাটোৰ কথাৰ মূল্যায়ন কৰে। সকলো কথা শুনিব আৰু প্ৰত্যেক কথাতে তাৰ ৰিয়েকশ্যন দিব। ল'ৰাটোৰ সকলো কথাৰ মূল্যায়ন কৰিব। দ্বিতীয়টো হ'ল মিছ কৰা। ল'ৰা হওক বা ছোৱালী, যেতিয়া এজনে আন এজনক বহুত ভাল পায় তেতিয়া ভালপোৱা মানুহটিয়ে বহুত মিছ কৰিব। আৰু এজনী ছোৱালীয়ে যেতিয়া আপোনাক মনৰ পৰা ভাল পাব তেতিয়া তাই আপোনাক মিছ কৰিব। সময় পালে আপোনাক মিছ কৰাৰ কথা ক'ব বা কল কৰিব। তৃতীয়তে, সময় কটাব বিচৰা। ছোৱালীবোৰে যেতিয়া কোনোবা ল'ৰাক ভাল পায় তেতিয়া ছোৱালীজনীয়ে ল'ৰাটোৰ লগত কথা পাতিবলৈ বিচাৰে আৰু সময় কটাব খোজে। সেয়েহে আপোনাক যদি কোনোবা ছোৱালীয়ে ভাল পায় তেতিয়া ছোৱালীজনীয়ে আপোনাৰ লগত ক'ৰবাত ফুৰিবলৈ যাব বিচাৰিব, আপোনাৰ লগত সময় পাৰ কৰিবলৈ বিচাৰিব। চতুৰ্থ, সকলো কথা শ্বেয়াৰ কৰা। এজনী ছোৱালীয়ে যাক বেছি আপোন ভাবে তাক নিজৰ কথা সকলোবোৰ শ্বেয়াৰ কৰে, চিক্ৰেট শ্বেয়াৰ কৰে, কোনো কথা লুকুৱাই নাৰাখে। যেতিয়া কোনো ছোৱালীয়ে আপোনাক তাৰ সকলো কথা শ্বেয়াৰ কৰিব তেতিয়া বুজি ল'ব তাই আপোনাৰ প্ৰতি ফিলিংছ আছে। পঞ্চমতে, ভাল কামত বাধা নিদিয়া। যিজনী ছোৱালীয়ে আপোনাক সঁচা ভাল পাব তাই কেতিয়াও আপোনাক ভাল কামত বাধা নিদিব, বৰঞ্চ আপোনাক উৎসাহ দিব কামটো ভালকৈ কৰি সফল হ'বলৈ, আৰু তেওঁ আপোনাৰ ছাপোৰ্ট কৰিব। ষষ্ঠতে, কাজিয়া লাগিলে অলপ পাছতে ঠিক হৈ যোৱা। ভালপোৱাৰ মাজত কাজিয়া হোৱাটো স্বাভাৱিক, কিন্তু আজিকালি সৰু সুৰা কাজিয়া হ'লে ল'ৰা ছোৱালীবোৰে সৰু সুৰা খঙতে সম্পৰ্ক শেষ কৰি দিয়ে। কিন্তু যেতিয়া প্ৰশ্ন আহে সঁচা ভালপোৱাৰ তেতিয়া ডাঙৰ ডাঙৰ কাজিয়া হ'লেও এজনে আনজনক সম্পৰ্ক ভঙাৰ কথা কেতিয়াও নকয় বা কথা নুলিয়াবই, নিজেই সকলোখিনি ঠিক কৰি ল'ব। সপ্তমতে, আপোনাক বেলেগ কাৰোবাৰ লগত দেখিলে খং কৰা। কোনেও তাৰ ভালপোৱা মানুহটিক আন কাৰোবাৰ লগত দেখিলে সহ্য কৰিব নোৱাৰে। সেয়েহে এই কথাটো আপুনি মনত ৰাখিব। যিজনী ছোৱালীয়ে আপোনাক সঁচাকৈ ভাল পাব তাই আপোনাক যদি বেলেগ কোনোবা ছোৱালীৰ লগত কথা পাতি থকা দেখা পায় তেনেহ'লে তাই জ্বলি পকি মৰিব। তাই বহুত খং কৰিব, যিটো আপুনি দেখিলেই বুজিব পাৰিব। অষ্টমতে, অপেক্ষা কৰা। যিয়ে সঁচা ভাল পায় সি অপেক্ষা কৰিব জানে, সেইটো যিমান দিনেই নহওক কিয়। কোনোবা ছোৱালী যদি আপোনাৰ কাৰণে বহুদিন অপেক্ষা কৰাৰ কাৰণে মান্তি হয় তেতিয়া বুজিব ছোৱালীজনীয়ে আপোনাক সঁচাকৈ ভাল পায়। নৱমতে, সময় পালে SMS বা কল। ছোৱালীজনীয়ে আপোনাক মনৰ পৰা ভাল পালে তাই সময় পালেই SMS বা কল কৰিব আৰু আপোনাৰ কথা মনত পৰাৰ লগে লগে আপোনাক SMS বা কল কৰি আপোনাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিব। দশমতে, কাষত থকা। কোনোবা ছোৱালীয়ে যদি কোনোবা ল'ৰাক মনৰ পৰা ভাল পায় তেতিয়া ছোৱালীজনীয়ে ল'ৰাটোক বহুত বিশ্বাস কৰে আৰু তেওঁ সদায় কাষত পাবলৈ বিচাৰে, সকলো সময়ত তাৰ লগতে সময় কটাব বিচাৰে। সেয়েহে কোনো ছোৱালীয়ে আপোনাক ভাল পায় নে নাপায় বুজিবলৈ লক্ষ্য কৰিব ছোৱালীজনীয়ে আপোনাৰ লগত থাকি সুখী হয় নে নহয়। গতিকে বন্ধুসকলে এই 10টা উপায় হৈছে এজনী ছোৱালীৰ সঁচা ভালপোৱাৰ চিনি পোৱাৰ উপায়। এনেকৈ আপুনি বুজিব পাৰিব কোনো ছোৱালীয়ে আপোনাক সঁচা ভাল পায় নে নাপায়। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তাৰ আগতে ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত জনাব আৰু এটা লাইক কৰি থৈ যাব, পাৰিলে শ্বেয়াৰ কৰি দিব। এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম। ধন্যবাদ।